আজি আমি এনে এখন বিস্ময়কৰ গাঁৱৰ বিষয়ে আলোচনা কৰিম যাৰ খ্যাতি গৰিমা হয়তো সকলোৰে কিছু পৰিমাণে হ'লেও জ্ঞাত। মায়ং, য'ত চাৰিওফালে নীৰৱতা আৰু ৰহস্য লুকাই আছে। বিশাল ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ ভাৰতবৰ্ষৰ অংগৰাজ্য অসমৰ মৰিগাঁও জিলাৰ এখন সৰু গাঁও। অতীজৰ দিনৰ পৰা এই গাঁৱৰ বহু ৰহস্যময়ী বুৰঞ্জী তথা কাহিনীয়ে পৃথিৱীৰ ভিতৰতে এই গাঁৱক এক সুকীয়া স্থান দি আহিছে। আদিম যুগৰ পৰা প্ৰচলিত যাদুবিদ্যা এই গাঁৱৰ পৰাই বিভিন্ন ঠাইলৈ বিয়পি পৰাৰ কথা বহু ইতিহাসবিদে নিজৰ লিখনিত উল্লেখ কৰি থৈ গৈছে। এই গাঁৱৰ গভীৰ ইতিহাস আৰু বিস্ময়কৰ ঘটনাৰাজি হয়তো বহু লোকৰ কাৰণে আজিও এক ভাঙিব নোৱাৰা সাঁথৰ হৈ আছে। মায়ঙৰ নামটোৰ নামাকৰণৰ আঁৰত বহুত ধৰণৰ গল্প তথা কাহিনী বিভিন্নজনৰ মুখত প্ৰচলিত হৈ আহিছে, কিন্তু কংক্ৰিট প্ৰমাণ হয়তো আজিও কোনেও দিব পৰা নাই। তেওঁ বিভিন্ন গৱেষকৰ গৱেষণা মতে এই ঠাইৰ নাম সংস্কৃত শব্দ মায়াৰ পৰা আহিছে। বহুতে ক'ব খোজে ইয়াৰ নাম মিয়ং শব্দৰ পৰা আহিছে, যাৰ অৰ্থ ডিমাচা ভাষাত হাতী। আনহাতে বহু লোকে ক'ব খোজে এই ঠাই এসময়ত মণিপুৰৰ মৈৰাং জাতিৰ বাসস্থান আছিল, যাৰ ফলত এই ঠাইৰ নাম মায়হং হৈছিল আৰু কালক্ৰমত মায়ঙলৈ ৰূপান্তৰিত হ'ল। এই ঠাইৰ লগত বুৰঞ্জীৰ বহু ডাঙৰ ডাঙৰ পৰিঘটনা জড়িত হৈ আছে। মহাভাৰতৰ যুদ্ধৰ সময়ত ৰজা ঘটোৎকচে এই ঠাইৰ পৰা বহু যাদুবিদ্যাৰ জ্ঞান আহৰণ কৰি যুদ্ধত অৱতীৰ্ণ হৈছিল। মোগলৰ সময়লৈ যদি আহোঁ, 1337 চনৰ যুদ্ধৰ সময়ত মোগল ৰজা মহম্মদ শ্বাহৰ 1 লক্ষ ঘোঁৰা বাহিনী মায়ং অঞ্চলত কলাযাদুৰ কবলত পৰি হেৰাই গৈছিল। এই ঠাইত অতীজৰ পৰা নানান ধৰণৰ ৰহস্যময়ী ঘটনা বহু লোকৰ মাজত আজিও প্ৰচলিত। তাৰ মাজতে গৰম তেলত মাছে জুপিওৱা, বহি থকা পীৰা গাত লাগি অহা, মানুহক জীৱ জন্তুলৈ ৰূপান্তৰিত কৰিব পৰা, বনৰীয়া জীৱ জন্তুক বশ কৰা, নৰনাৰীৰ জোৰা লগোৱা, বাতি চলাই হেৰাই যোৱা বস্তু বিচাৰি উলিওৱা আদি নানান ঐশ্বৰিক শক্তিৰ আলোকময়ী ঘটনা সৰ্বজনবিদিত। যাদুবিদ্যাৰ লগতে এই ঠাইত পুৰণি দিনৰ পৰা আয়ুৰ্বেদৰ বিভিন্ন জ্ঞানৰো সংগমস্থল আছিল। গছৰ ডালৰ টুকুৰাত মন্ত্ৰ ফুকি মানুহৰ বেমাৰ নিৰাময় কৰা, মানুহৰ পিঠিত পিতলৰ কাঁহী ৰাখি পুৰণিকলীয়া বাত বিষ নিৰাময় কৰা প্ৰথা আজিও হয়তো সজীৱ অৱস্থাত আছে। বিশ্ববিখ্যাত যাদুকৰ PC চৰকাৰেও বহু সময়ত তেওঁ যাদুকলাৰ শিক্ষাৰ ক্ষেত্ৰত যে মায়ঙৰ অৰিহণা বহুত তাক বিভিন্নজনৰ আগত ব্যক্ত কৰি থৈ গৈছে। আদিম যুগত এই ঠাইত শক্তি পূজা কৰা হৈছিল আৰু বিভিন্নজনৰ মতে যাদুকৰী জ্ঞান থকা বেজ নতুবা ওজাই তেওঁলোকৰ লগত বীৰা পোহপাল কৰিছিল। এই অঞ্চলত যাদুবিদ্যাৰ যি জ্ঞান তাক এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ কথিত ৰূপতে ৰূপান্তৰিত কৰা হৈছিল, যাতে এই বিদ্যা কোনো বেয়া উদ্দেশ্যৰ কাৰণে ব্যৱহৃত নহয়। মায়ং আজিৰ দিনত এখন অতি উন্নত আৰু শিক্ষিত গাঁও, যাক অসম চৰকাৰে পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাত বিভিন্ন ধৰণে সহযোগিতা আগবঢ়াই আহিছে। ইয়াত পুৰাতত্ব বিভাগে পোৱা বিভিন্ন ধ্বংসাৱশেষ তথা ইয়াত থকা এছিয়াৰ ভিতৰত দীঘল শিলালিপি এক অতি আশ্চৰ্যকৰ সম্পদ। ইয়াৰ নাতি দূৰৈতে অৱস্থিত পবিতৰা অভয়াৰণ্যও মায়ঙৰ সৌন্দৰ্যত সোণতে সুৱগা চৰিছে। মায়ঙৰ এই যাদুকৰী কলা সংস্কৃতি অসমীয়া সমাজৰ কাৰণে এক আপুৰুগীয়া সম্পদ আৰু ইয়াক জীয়াই ৰখাটো অসমীয়া সমাজৰ এক কাম্য।